ৰাজ্যৰ শক্তি বিভাগত আমূল পৰিৱৰ্তনৰ পৰিকল্পনা সমগ্ৰ ৰাজ্যত বিদ্যুৎ পৰিবাহী তাৰৰ স্থান ল'ব AV কেবলে ৰাজ্যৰ নিবনুৱা সকললৈও শক্তিমন্ত্ৰী আনিছে আশাৰ বতৰা অচিৰেই শক্তি বিভাগৰ ৩৫০০ পদত হ'ব নিযুক্তি থলুৱা যুৱকক ঠিকাৰ কাম দিয়াৰ বাবেও যুগুত কৰা হৈছে পৰিকল্পনা অচিৰেই পদ পৰিৱৰ্তন ঘটিব ৰাজ্যৰ বিদ্যুৎ যোগান ক্ষেত্ৰখনত এই দাবী শক্তিমন্ত্ৰী তপন গগৈৰ গ্ৰামাঞ্চলত বাঁহ অথবা কাঠৰ খুঁটাত বিদ্যুৎ যোগানৰ এনে বিপদজনক ছবি সকলোৰে চিনাকি কিন্তু নতুনকৈ শক্তি বিভাগৰ দায়িত্ব লোৱাৰ পিছত মন্ত্ৰী তপন গগৈৰ ঘোষণা অহা ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব বিদ্যুৎ সংযোগ লগতে বিদ্যুৎ পৰিবাহী বাঁহ কাঠৰ খুঁটা আঁতৰোৱাৰ বাবে ২৫ কোটি টকা ব্যয় সাপেক্ষে বিশেষ আঁচনি যুগুত কৰিছে বিদ্যুৎ বিভাগে ইয়াৰে ১২ কোটি টকা ইতিমধ্যেই মোকলাই দিয়া হৈছে সমগ্ৰ ৰাজ্যত বিদ্যুৎ পৰিবাহী এনে তাৰৰ বাবে বহু সময়ত অঘটন সংঘটিত হৈছে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো বিপদজনক হিচাপে চিহ্নিত এনে তাৰৰ পৰিৱৰ্তে ৩২৮৪.০৪ কোটি টকা ব্যয় সাপেক্ষে AV কেবল লগোৱাৰ ব্যৱস্থা কৰিব বিদ্যুৎ বিভাগে সমগ্ৰ ৰাজ্যত থকা ৬০,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তাৰৰ স্থান ল'ব কেবলে ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আমি প্ৰত্যেকৰ ঘৰে ঘৰে বিজুলী বাতি কানেকশ্যন দি সম্পূৰ্ণ কৰিম আমি বাঁহৰ আৰু কাঠৰ খুঁটা ফাৰ্ষ্ট ফেজ আমি সেইখিনি শিফটিং কৰিবৰ কাৰণে ২৫ কোটি টকা আমি ইতিমধ্যে মুকলি কৰিবলৈ ঠিক কৰিছোঁ তাৰে ১২.৫ কোটি টকা আমি মুকলি কৰি দিছোঁ ৩,২৮৪.০৪ ক্ৰ'ৰ্ছ আমি তাৰ কাৰণে ধাৰ্য কৰিছোঁ অকল ফাইনেন্স ক্লিয়াৰেন্স বাকী আছে এইখিনি পইচাৰে আমি আমাৰ যিমান তাঁৰ আছে এতিয়া সেইখিনি আমি কমপ্লিট কৰিবৰ কাৰণে গৈ আছোঁ প্ৰায় ৬০,০০০ কিলোমিটাৰ তাঁৰ আমাৰ এইখিনি আমি শিফটিং কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ কাজিৰঙাৰ দুটাকৈ এনিমেল কৰিডৰত ১১ কিলোমিটাৰ পথত জীৱকুলৰ সুৰক্ষাৰ খাতিৰতে কাভাৰ কণ্ডাক্টৰৰ সংস্থাপন কৰিব শক্তি বিভাগে লগতে শক্তি বিভাগৰ খালী পদসমূহ পূৰণৰ বাবে শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছে শক্তিমন্ত্ৰীয়ে ৩৫০০ চাকৰি আমি তাৰে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ১,০০০ পোষ্টত আমি ১,০০০ নতুন যুৱক যুৱতীক আমি ল'ম অফিচ কাম ফিল্ড এছিষ্টেণ্টবিলাক হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব আৰু কম্পিউটাৰ থাকিব লাগিব তেওঁলোকৰ আৰু যিবিলাক সহায়ক হ'ব সেইবিলাক মেট্ৰিক পাছ আৰু ITI থাকিব লাগিব তেওঁলোকৰ ITI ট্ৰেড থাকিব লাগিব তেনেকুৱা আমি ৮৭২ জন ল'ম এই ৩,৫০০ ভিতৰত এইখিনি বাদ দি যিখিনি অলৰেডি আমাৰ তাত কৰি আছে ৫ বছৰ ৬ বছৰ ৭ বছৰ ১০ বছৰ যিবিলাকৰ হৈছে এইখিনি বাদ দি বাকীখিনি আমি সেই যিসকলে অলৰেডি আমাৰ তাত কৰি আছে সেইসকলৰ পৰা আমি পৰীক্ষা পাতি ল'ম ৰাজ্যৰ স্থানীয় যুৱকক বিদ্যুৎ বিভাগত ঠিকাৰ কাম কৰাৰ সুযোগ দিয়াৰ উদ্দেশ্যেৰে এলানি আঁচনিও ঘোষণা কৰিছে মন্ত্ৰীজনে এটা হৈছে অহা ২ মাহৰ ভিতৰত আমি নতুনকৈ যিসকল যুৱকে বা যুৱক যুৱতীয়ে আমাৰ APDCL-ত কাম কৰিব বিচাৰে আমি সেইসকলক ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি ২ মাহৰ সময় দিছোঁ ক্লাছ 4 ৰেজিষ্ট্ৰেশ্যন কৰাসকলে ৫,০০০ টকা দি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেওঁলোকক আমি ৫০ লাখ টকালৈকে কাম কৰিবৰ কাৰণে আমি সুবিধা দিম লোকেলি তেওঁলোকে কাম কৰিব তাৰপিছতে আহিলে ক্লাছ 3 তেওঁলোকে ১০ লাখ টকাৰ পৰা কাম আৰম্ভ কৰিব পাৰিব ওপৰত তেওঁলোকে ১০,০০০ টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ক্লাছ 2 ৰেজিষ্ট্ৰেশ্যন কৰাসকলে 50 লাখৰ ওপৰত তেওঁলোকে কাম কৰিব পাৰিব শক্তিমন্ত্ৰীৰ ঘোষণা মুখ্যমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনত ৰাজ্যৰ ৫২ লাখ পৰিয়ালক ৪টাকৈ LED বাল্ব যোগান ধৰিব শক্তি বিভাগে গুৱাহাটীত সফলতাৰ পিছত ৰাজ্যৰ ৪খনকৈ চহৰত পৰীক্ষামূলকভাৱে প্ৰিপেইড মিটাৰৰ ব্যৱস্থা কৰিব বিভাগটোৱে শক্তি বিভাগে যুগুত কৰা পৰিকল্পনা লানি কাৰ্যক্ষেত্ৰত সফল হলেহে ৰাজ্যত বিদ্যুৎৰ লুকাভাকু বন্ধ হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শক্তিমন্ত্ৰীগৰাকীয়ে কেমেৰা পাৰ্চন দীপেন তহবিলদাৰৰ সৈতে পংকজ প্ৰতিম বৰা ৰিপৰ্ট প্ৰতিদিন টাইম